হেল্ল' এভৰিৱান, আহি গ'লোঁ আজি চুইটিলৈ কিবা খাবৰ কাৰণে আহিছোঁ। আপোনালোকে কেতিয়াবা যদি হোজাই আহে তেন্তে চুইটিত ভিজিট কৰিব দেই। ইয়াত কিন্তু চলে খাবলৈ বহুত মজা মানে কি ক'ম আৰু ক'বলৈ নোৱাৰোঁ আৰু বহুত ভাল লাগে। আপোনালোকে যদি কেতিয়াবা আহে হোজাই তেন্তে চুইটিত এবাৰ সোমাই যাব। চুইট বনাই কিন্তু চুইটিত ভালো লাগে। আহি বহি গ'লোঁ চুইটিত। এতিয়া খাম। এইফালে আছে দেহা মনো খাই গৈ দিয়া আকৌ ক'ব লাগে। এইফালে আছে দেহা মনো আৰু এইফালে আছোঁ মই একদম বহি গ'লোঁ। আহি গ'ল আমাৰ চলে আৰু বৰ্তমান এইপিনে চাটনি দেহা মানুহ খাবলৈ ষ্টাৰ্ট কৰিলে। দেহা মানুহে ইমান গৰমে খাইছা যে। ময়ো খাবলৈ ষ্টাৰ্ট কৰি দিছোঁ। দেহা মানুহ খাই আছে। দেহা মানুহ মইনো কিয় ৰৈ থাকিম, ময়ো খাই দিওঁ আৰু বম টেষ্টি। এটা কি পিঠা নাজানো, ইমান ধুনীয়া লাগিছে। 220 পাতি ল'ম জানো? খোৱা যি খোৱা। সেইগাল খাবলৈ লৈছে তাই। এই বাতি এটাকে ল। ভাল লাগিব এইটো। কিন্তু লালাইছ খাই কৰি লৈ পিনে ওলাই আহিলোঁ চুইটিৰ পৰা। এতিয়া অকণমান বজাৰ কৰি লওঁ। বজাৰ কৰি লৈ পিনে ঘৰলৈ যাম। একদম খাই বৈ লৈ দুইজনী আহি আছোঁ খোজকাঢ়ি। আজি খোজকঢ়াই আনিছোঁ চানডে আৰু তাতে বতৰটো ইমান ধুনীয়া। আৰু এইফালে আমাৰ জাতীয় পতাকা একদম হিলি আছে, ধুনীয়াকৈ নাচি আছে। ধুনীয়া মৌচম, ধুনীয়া পূৰা ধুনীয়াকৈ হিলি আছে, উৰি আছে। আৰু দেহা মানুহ এইফালে আইচক্ৰীম খাই আছে। এইবাৰ পৰা আনিলে খালি আইচক্ৰীম খাবলৈ দিম আৰু একো খাবলৈ নিদিওঁ। কিবা এটা খোৱাৰ পিছতে আইচক্ৰীম খাব লাগে, সেইকাৰণে আইচক্ৰীমকে খাব আৰু। কি চুইছা? হা তই কি চুইছানো? বজাৰৰ পৰা আহি পাই গ'লোহি আৰু কি আনিলোঁ সেয়া। প্ৰথমতে ল'লোগৈ চালনী এখন। ডলা আনিম বুলি ভাবিছিলোঁ, ইমান দাম ডলা নানিলোঁ। চালনী এখনকে লৈ আহিলোঁ, কাৰণ আমহে শুকাব লাগে, সেইকাৰণে চালনীকে লৈ আহিলোঁ। আৰু এইফালে আনিলোঁ আম আৰু এয়া আমৰ আচাৰ বনাম যেতিকে এয়া এক্সট্ৰাকৈ গোটেই মছলাখিনি লৈ আহিলোঁ ভাগে ভাগে। আৰু এয়া পাতবোৰ চিনি পাইছেনে? এইটো মণিপুৰী মানুহে খুব খায়। এইটো জনম পাত বুলি কয়। এয়া একদম পুলিসহ পালোঁ, লৈ আহিলোঁ। বহুত ভাল লাগে, পকৰি খাই ভাল লাগে, দাইলত চম্ভাৰ দি খাই লৈ পিনে ভাল লাগে, মাছত দিও খাই ভাল লাগে, সকলোতে বৰা বনাই খাইও ভাল লাগে, চবতে চাজে বাৰু এইবোৰ খাবলৈ বহুত ভাল লাগে। তাকে লৈ আহিলোঁ। পুলিসহ পাইছোঁ। এয়া দেখিছেনে, পূৰা গুৰি সহা আছে, ৰুম আকৌ, সেইকাৰণে লৈ আহিলোঁ। এইফালে আনিলোঁ পাউচ এটা, কাৰণ আমাৰ আইমুনু দাদা ছোৱালীজনীৰ কাৰণে আনিলোঁ। সেইদিনাখন বটল এটা আনিছিলোঁ আৰু পাউচ এটাকো লৈ আহিলোঁ। তাই এতিয়া স্কুল যাব নতুনকৈ, তাইকো দেহা মানুকো দিছোঁ যেতিয়া তাইলৈও মই দিওঁ তেনেকৈ, তাইৰ কাৰণে লৈ আহিলোঁ। আৰু দেহা মানুহ এইফালে কপি এখন ল'লে, সৰু কপি এখন, লাইটৰ ছেটাৰডে স্কুল যাবৰ কাৰণে।
আৰু এইফালে লৈ আহিলোঁ কি দেখিছেনে খাব নোৱাৰি পিনে এইপিনে আকৌ বান্ধি পিনে লৈ আহিলোঁ চলে আৰু লগতে আৰু এটা বস্তু আনিছোঁ কি বস্তু জানে ইয়াত আনিছোঁ বস্তু এটা চাবচোন ইয়াত বা কি বা বস্তু আনিছোঁ ৰ'বা মই দেখুৱাই দি আছোঁ ইয়াত আনিছোঁ এইয়া শুকান চুপাৰি আনিছোঁ কাৰণ মাছ চাছ খাই মেলি ল'লে শুকান চুপাৰি এপিচ মুখত ল'লে বহুত ভাল লাগে সেইকাৰণে শুকান চুপাৰি লৈ আহিছোঁ আজিলৈ ইমানেই আছিলে বজাৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব বাই